हेलो बंधु बान्धवসকল আপোনালোকৰ ওচৰলৈ মই এটা বৰ ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টোৰ নাম হ'ল মই কোন হয় এইখাৰ কথা আপোনালোকে সকলোৱে চিন্তা কৰে হয়তো এই শৰীৰটো মই হয় নে আত্মা মই হয় শৰীৰটো মই নহয় কাৰণ শৰীৰটো 5টা ভূতৰ দ্বাৰা সৃষ্টি জল বায়ু অগ্নি পৃথিৱী আৰু আকাশ যিটো বস্তুৰ সৃষ্টি হয় সেই বস্তুটো নাশ হয় বুলি সকলোৱে জানে আপোনালোকে তেনেহ'লে এই শৰীৰটো মই হয় জানো নহয় মনটো মইহে জানো নহয় কাৰণে মনে ভাৱনাৰ সৃষ্টি কৰে এই কল্পনাময় জগতখন মনটোৱে সৃষ্টি কৰে য'ত মন আছে তাত ভাৱনা আছে তাত সৃষ্টি আছে সেইকাৰণে এইখন মনটো মই নহয় আৰু শব্দ স্পৰ্শ ৰস ৰূপ গন্ধ এই জানো মই হয় এয়াও মই নহয় তেনেহ'লে পঞ্চ ইন্দ্ৰিয় জানো মই হয় এয়াও মই নহয় চকু কাণ জিভা নাক আৰু ছাল এয়া মই তেনেহ'লে মই কোন হয় বৰ আচৰিত লাগে ন এইবোৰ তত্ত্বজ্ঞানৰ কথা বৰ গভীৰকৈ ভাবিব লাগে তত্ত্বজ্ঞানত এনেকৈ লেখা আছে আৰু তেনেহ'লে মই কোন হয় মই এই সকলোবোৰক পৃথককৈ চাব লাগিব পৃথককৈ যিজন আছে সেইজনেই মই হয় চেতনা মই হয় যেতিয়া এই কল্পনা জগতক সৃষ্টি কৰে এই মনে কোনো এটা দৃশ্যক যেতিয়া চাই থকাজনেই মই হয় কিন্তু এইষাৰ কথা জানিবলৈ হ'লে আমি সাধনা কৰিব লাগিব নিজেই বুজিব লাগিব নিজৰ দ্বাৰাই বুজা যায় কোনো কাকো বুজাব নোৱাৰে সেইকাৰণে মই জানিবলৈ কাৰণে আমি ধ্যান কৰিব লাগিব আমাৰ ভিতৰতে সকলো জ্ঞান আছে পৃথিৱীত এই পঞ্চভূতত যেনেকৈ সকলো জ্ঞান আছে আমাৰ ভিতৰতেই সকলো জ্ঞান আছে আমি অজ্ঞান সেইকাৰণে এইবোৰ আমি জানিব নোৱাৰোঁ জ্ঞানৰ দ্বাৰা আমি সকলো জানিব পাৰিম শ্ৰীকৃষ্ণই বেদত আৰু গীতাতো লিখিছে ভাগৱতো লিখিছে আত্মাৰ বিষয় আত্মা কেতিয়াও মৃত্যু নহয় জ্বলালেও নজ্বলে কাটিলেও নাকাটে অজৰা অমৰ সনাতন হয় বুলি আৰু বেদতো লেখা আছে বেদৰ মূল ভাৱ উপনিষদ এইবোৰ আত্মাৰ বিষয় আছে আত্মাৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিম এইবোৰ বিষয় জানিম এই কল্পনা জগতৰ বিষয়েও জানিম আমি তেতিয়াই এই কল্পনা জগতৰ মাজত বদ্ধ হৈ নাথাকোঁ আমি সকলো জ্ঞান প্ৰাপ্ত কৰিব লাগিব আমি পৃথিৱীত আহিছোঁ কিহৰ বাবে সত্যক জানিবৰ কাৰণে মই কোন হয় প্ৰথমতে এইষাৰ কথা জানিব লাগিব নিজৰ পৰিচয় আমি নিজেই জানিব লাগিব তাৰপিছতে সকলোবোৰ জানিব পাৰিম আমি ধ্যানৰ দ্বাৰা সকলোৱে বেদ পঢ়ক উপনিষদ পঢ়ক আৰু নিজৰ তত্ত্বজ্ঞান পঢ়ক তেতিয়া সকলো জানিব লাগিব বয়সৰ কোনো সীমা নাথাকে জ্ঞানক জানিব পাৰিব সৰুৰ পৰাও জানিব পাৰিব 61 বছৰত আৰু এই তত্ত্বজ্ঞান আমি জানিবই লাগিব পৃথিৱীত আহি সত্যক আমি জানিবই লাগিব সত্যৰ বিনা আমি অধুৰা সেইকাৰণে সকলো জ্ঞান অৰ্জন কৰক আপোনালোকে সকলোৱে এই ভিডিঅ'টোক শ্বেয়াৰ কৰক আৰু যদি কোনো প্ৰশ্ন মোৰ ওচৰত সুধিব আছে তথাপি সুধিব পাৰে শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক আৰু কিবা প্ৰশ্ন সুধিব হ'লে সুধিব পাৰিব আজিৰ ভিডিঅ' মোৰ ইমানেই ভাল লাগিলে মই আৰু এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম আৰু গল্ডেন আছাম চেনেলত যিমান ভিডিঅ' আছে মোৰ নিজৰ ভাৱনাৰ দ্বাৰা সৃষ্টি কৰিছোঁ আপোনালোকে এবাৰ চাব জয় আই অসম মোৰ